কিন্তু মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতে হাত চাপৰি মাৰি সমৰ্থন জনালে। মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ ঠাইত আজিৰ তাৰিখত তেখেতক মূৰ্খমন্ত্ৰী বুলি এজন তেখেতক কথা পাতি মাৰো আছে বন্ধ সমৰ্থক যদি সম্ভৱ মই কথা পতা যত্ন কৰিম। কি ক'ব অসমবাসী ৰাইজৰ ধৈৰ্যৰ সহ্যৰ সীমা ছিগি গৈছে। এতিয়াও যদি অসম চৰকাৰৰ দায়িত্ব লৈ থকা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ আসনখন তেওঁ খামুচি ধৰি থাকে, কেৱল মাত্ৰ স্বাৰ্থৰ লোভৰ বাবে, কেৱল মাত্ৰ ৰাজনীতি কৰিবৰ বাবে তেওঁ যদি মুখ্যমন্ত্ৰীৰ আসনখন ধৰি থাকে, অসমৰ ইতিহাসত তেওঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ নীলা স্বাৰ্থপৰ এজন জাতিদ্ৰোহী বদন হিচাপে চিহ্নিত হৈ ৰ'ব। তাৰ বাবে এতিয়াও সময় আছে। আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কেন্দ্ৰত সিংহৰ দৰে গৰজিবলৈ কৈছো। সিংহৰ দৰে গৰজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ কৰাৰ ক্ষেত্ৰত তেওঁ ভূমিকা লওক, অন্যথা অসমবাসী ৰাইজে কেতিয়াও ক্ষমা নকৰিব আৰু অসমৰ ইতিহাসত চিৰকালৰ বাবে তেওঁ এজন জাতিদ্ৰোহী সৰ্বশ্ৰেষ্ঠ খলনায়ক বদন হিচাপে চিহ্নিত হৈ ৰ'ব। য'ত আমি দেখুৱালো যে পুৱাৰ ভাগত লখিমপুৰ দৃশ্য দেখুৱাইছিল যে ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিলে, বন্ধ সমৰ্থকসকলে বন্ধ সফল কৰিবলৈ যত্ন কৰিছিলে আৰু এতিয়া ৰাজপথৰ ওপৰত এনেদৰে তেওঁলোকে অৱস্থান কৰি তেওঁলোকে সাধাৰণ লোকক সজাগ কৰাৰ লগতে বন্ধৰ প্ৰতি তেওঁলোকে সমৰ্থন আদায় কৰিবলৈ যত্ন কৰিছে। আৰু এতিয়ালৈকে লখিমপুৰত কোনো ধৰণৰ বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি আমাৰ হাতলৈ অহা নাই। আৰু যদিও বা প্ৰশাসনৰ লোকে চেষ্টা কৰিছে যে যিসকল বন্ধ সমৰ্থক আছে তেওঁলোকৰ যি সমত তেওঁলোকক বিফল কৰিবৰ কাৰণে যত্ন কৰিছে, কিন্তু এতিয়ালৈকে দেখা পোৱা গৈছে সাধাৰণ লোকসকলেও আছুৰ প্ৰতি সমৰ্থন আগবঢ়াই এই বন্ধ সৰ্বাত্মক কৰি তুলিবৰ কাৰণে যত্ন কৰিছে। হয়, সঞ্জীৱ লাহন ধন্যবাদ জনাইছো। এই মুহূৰ্তত আপুনি আমাৰ সৈতে লাইনত থাকিব, আমি পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে। আৰু